এভৰিৱান আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি হৈছে দেওবাৰ আৰু সেইকাৰণে ভাবিলো আজি এটা সানডে ব্লগ বনাও তো মই আজি কেইটামান খোৱা বস্তু বনাম বুলি ভাবিছো কাৰণ বন্ধৰ সময়তো ইটো খাবলৈ মন গৈ থাকে তো মই আজি কি বনাম হে আপোনালোকক মই দেখুৱাই যাম তো এতিয়া আমি বেছি কথা নাপাতো আহক ব্লগটো ষ্টাৰ্ট কৰো তো মই প্ৰথমতে বনাব লৈছো নিমকি আৰু ইয়া ময়দা লৈ লৈছো ইয়াত জিৰা আৰু নিমখ দি দিছো তাৰ পিছত ৰিফাইন আৰু পানী দি ভালকৈ মঠি লম এখিনি এতিয়া মই সিঙৰা বনাম আৰু তাৰ কাৰণে ডোটো বনাই থৈ দিয়া আছে ডোটো বনাবলৈ মই ময়দা 2 কাপ ললো নিমখ অকণমান জিৰা ৰিফাইন আৰু পানী দি ভালকৈ মিক্স কৰি ললো এইফালে আলুখিনি বইল কৰি ললো এতিয়া আলুখিনি অলপ পিটিকি লম তাৰ পিছত আমি ষ্টাফিং বনাম তো তাৰ কাৰণে দুটামান কেঁচা জলকীয়া কাটি লৈছো আৰু লগতে জিৰা আৰু গোটা ধনিয়া লৈ লৈছো আৰু এইফালে পিয়াজখিনি সৰু সৰুকৈ আমি কাটি লৈছো তো আহক বনাই লওঁ ষ্টাফিংটো
বন্ধুসকল এয়া চাওক মই আজি কি বনালো এয়া ক্ৰীম বন এয়া চিঙৰা আৰু এয়া নিমকি তো মই এতিয়া খাম মোৰ ব্ৰেকফাষ্ট কৰা হৈ গল আৰু আজি দেওবাৰ কাৰণে অলপ বজাৰ কৰিলো তো কি বজাৰ কৰিলো হেয়া মই এতিয়া আপোনালোকক দেখাব লৈছো এয়া হৈছে ডাংবডি এয়া জাতিলাও ইফালে আছে চেংমৰা যেটো হেলথৰ কাৰণে বহুত বেছি ভাল আৰু আপোনালোকে যিমান পাৰে চেংমৰা খাব এয়া হৈছে কুন্দুলিটো মই খাই ভালে পাওঁ বাৰু এয়া হৈছে গোলনেমু ইয়াৰ গোন্ধটো কিন্তু বহুত ভাল লাগে মোৰ আৰু খাইও ভাল পাওঁ মই এয়া হৈছে জলকীয়া এফালে আছে ভেন্দি মই ইমানটা খাই ভাল নাপাওঁ কিন্তু ভেন্দিটো বহুত বেমাৰৰ কাৰণে ভাল তো আপোনালোকে যিমান পাৰে খাব আৰু এয়া হৈছে গৰৈ মাছ দেখিছেনে আপোনালোকে মাছ কিটা কিমান ডাঙৰ ডাঙৰ মই কিন্তু গৰৈ মাছ খাই বহুত বেছি ভাল পাওঁ আপোনালোকে কোনে ভাল পায় প্লিজ কমেন্ট কৰি জনাব গৰৈ মাছ যদি আপোনালোকে টেঙা দি বনায় তেতিয়া বেছি ভাল পাব খাই কাৰণ আমি তেনেকৈ খাই ভাল পাওঁ এয়া হৈছে লিচু যেটো বতৰৰ ফল আৰু মই বহুত ভাল পাওঁ লিচু খাই এয়া হৈছে মানধনিয়া আপোনালোকে মাংস যদি বনায় তেতিয়া মানধনিয়াটো দিলে মানে তাৰ সেন্টটো বহুত ভাল হয় এয়া হৈছে জিকা এফালে আছে কলডিলটো আপোনালোকে যিমান পাৰে খাব কাৰণ ইয়াত আইৰণ থাকে বহুত আৰু ভাল স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু এয়া হৈছে পান যেটো আমাৰ দেউতাই তামোল বহুত খায় আৰু তো পান আমাৰ নিজৰ ঘৰত নাই সেইকাৰণে আজি আনি ললো আৰু এইখিনিয়ে আছিল আজিৰ দেওবৰীয়া বজাৰ ফ্ৰেণ্ডছ মই এতিয়া কাম বন কৰি আজৰি হলো আৰু এতিয়া মই ভাতটো খাব লৈছো আৰু ভাতৰ লগত আছে আজি টেঙা মাছৰ জোল লগত জিকা আৰু আলু দি দিয়া হৈছে আৰু এয়া দেখিছে আপোনালোকে চেংমৰা বুট আৰু আলুৰ ভাজি আৰু লগতে মই নেমু এডোখৰ লৈ লৈছো তো এতিয়া মই ভাতটো খাই লওঁ সো এতিয়া মই ভাত খাই উঠিলো আৰু বাচন কেইটামান আছে সেইকেইটাও মই ধুই লওঁগৈ তাৰপিছত অলপ সময় জিৰণি লম তো আজিৰ ভিডিওটো ইমানেই আছিল আৰু আপোনালোকে যদি মোৰ আজিৰ ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট শ্বেয়াৰ কৰিব তেন্তে আজিলৈ বাই বাই